স্থানীয় সাংবাদিক বন্ধুসকললৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। মূলতঃ পাঁচটা মেইন বিষয়ক লৈ পেলাই আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচৰ পৰা বিভিন্ন বিভাগলৈ অসম চৰকাৰৰ বিভিন্ন বিভাগলৈ আৰু চৰকাৰলৈ আমি কিছু আহ্বান, আমাৰ কিছু দাবী, আমাৰ কিছু ৰিচেণ্টমেণ্ট আমি আজি ইয়াত এই প্ৰেছ মিটৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ। আৰু আটাইবিলাক যিবিলাক সাতদফীয়া যিবিলাক ইছ্যু আছে, সেই ইছ্যু আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ভৱিষ্যত আৰু এমপ্লয়মেণ্ট যি ৰিক্ৰুইটমেণ্ট পলিচি অসমৰ যি চলি আছে, ইয়াৰ ওপৰত মানে হ'ব। আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু অসমৰ যোনটো বৰ্তমান ৰিক্ৰুইটমেণ্ট পলিচি, ইয়াত যিহেতু সামঞ্জস্য হোৱা নাই বা বড়ো ছাত্ৰ ছাত্ৰী, বড়ো মাধ্যমৰ আৰু বড়ো কেণ্ডিডেটবিলাক ডিপ্ৰাইভ হ'ব লগা হৈছে, বঞ্চিত হ'ব লগা হৈছে। তাৰ কাৰণে আমাৰ যি কনচাৰ্ণ আছে, এই কনচাৰ্ণটো আমি ৰাখিব বিচাৰিছোঁ। মেইন কথাটো হ'ল যে যোৱা 7/9/2021 PGT টেট ৰিক্ৰুইটমেণ্টৰ কাৰণে এটা বিজ্ঞাপন জাৰি কৰা হৈছিল। তাত 2272 পোষ্ট PGT টেটৰ কাৰণে তাত বিজ্ঞাপন কৰা হৈছিল। কিন্তু এই 2272 পোষ্ট বড়ো মাধ্যমৰ বা বড়ো কেণ্ডিডেট ছাত্ৰ ছাত্ৰীবিলাকে মানে তাত এপ্লাই কৰিব নোৱাৰিলে। ইয়াৰ মূল কাৰণটো হ'ল যে তাত বড়ো অপশ্যনটো নাছিল। আৰু সেই মেটাৰটো লৈ আমি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছিলোঁ আৰু আমাৰ দাবী আমি ৰাখিছিলোঁ। আৰু ইয়াৰ পিছৰ পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ প্ৰতিশ্ৰুতি দিছিল, একেলগে পাতি পেলাই আলোচনা কৰি পেলাই 400টা পোষ্ট বড়ো মাধ্যমৰ কাৰণে ক্ৰিয়েশ্যন কৰা হ'ব আৰু 40টা হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেড কৰি পেলাই বড়ো মাধ্যমত এইটো কৰা হ'ব। আৰু তাৰ যোগেদি বড়ো মিডিয়ামৰ বা বড়ো কেণ্ডিডেটবিলাক এই সুবিধাটো পাব পাৰিব, সেই কথাটো আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে এইটো বাস্তৱত ৰূপায়িত হোৱা নাই। 2 নম্বৰ বিষয়টো হ'ল যে 18 ডিচেম্বৰ 2019 তাহানি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত এটা ইয়াত সিদ্ধান্ত আনিছে যে যোনটো মানে 4 লেংগুৱেজ ফৰ্মুলা, অসমত মানে 4 লেংগুৱেজ ফৰ্মুলা তাত ইমপ্লিমেণ্ট কৰাৰ কাৰণে। আৰু এই 4 লেংগুৱেজ ফৰ্মুলাত যিহেতু মানে নেশ্যনেল পলিচি যোনটো লেংগুৱেজ ফৰ্মুলা, এইটো 3 লেংগুৱেজ ফৰ্মুলা চলি আছে। আৰু সমগ্ৰ ভাৰতত 3 লেংগুৱেজ ফৰ্মুলা চলি আছে, ক'ৰবাত 2 লেংগুৱেজ ফৰ্মুলা চলি আছে, য'ত তামিলনাডু বা বেলেগ বেলেগ ৰাজ্যত। অসমত আমি আমাৰ ল'ৰা ছোৱালীবিলাকক লেংগুৱেজ বাৰ্ডেন আমি দিব বিচৰা নাই। আৰু বৰ্তমান যি মাডাৰ টাং ইংৰাজী আৰু হিন্দী ৰাষ্ট্ৰভাষা 3টা মাধ্যমত চলি আছে। বড়ো মাধ্যমৰ ল'ৰা ছোৱালী বড়ো পঢ়িব, হিন্দী পঢ়িব, ইংৰাজী পঢ়িব। অসমীয়া মাধ্যমত অসমীয়া পঢ়িব, হিন্দী পঢ়িব, ইংৰাজী পঢ়িব। সেই যি ছিষ্টেম, সেই ছিষ্টেমটো বাহাল থকাটো আমি বিচাৰিছোঁ। আমি 4 লেংগুৱেজ ফৰ্মুলা জাপি পেলাই বৰ্তমান ডিজিটেল যুগ, স্কিলৰ যুগ, গুণগত শিক্ষা ল'ব লাগে, ছায়েন্স এণ্ড টেকন'লজি আগবাঢ়ি যাব লাগে। তেনে এটা পৰিৱেশত আমি আৰু মানে লেংগুৱেজ বাৰ্ডেন ছাত্ৰ ছাত্ৰীক দিয়াটো আমি কেতিয়াও নিবিচাৰোঁ। ইয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে 3 লেংগুৱেজ ফৰ্মুলা বাহাল ৰাখক আৰু ইয়াৰ যোগেদি অসমৰ যি শিক্ষা ব্যৱস্থা এইটো কণ্টিনিউ হ'ব লাগে। APSC কোৱালিফাইং পেপাৰ যোনটো লেংগুৱেজ, বৰ্তমান এইটো লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া বা চৰকাৰৰ মানে যি মানে পদক্ষেপ, ইয়াক লৈ বিভিন্ন চৰ্চা চলিছে। তো এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি এটা কথাকে আমি আহ্বান জনাব বিচাৰিছোঁ যে চৰকাৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত ৰিথিংক কৰিব লাগে, পুনৰ বিবেচনা কৰিব লাগে। আৰু ইংৰাজী, অসমীয়া, বড়ো, বেংগলী সেই যি 4টা মানে ভাষা, সেই ভাষাত UPSCৰ দৰে বাহাল থকাটো আমি বিচাৰিছোঁ। 7 নম্বৰত আছে মেডিকেল এডমিশ্যন। বৰ্তমান মেডিকেল যি এডমিশ্যন, সেই এডমিশ্যনৰ ছিলেকশ্যন লিষ্টত নন বনাফাইড কেটেগৰীৰ মানে কিছু প্ৰাৰ্থী বা কেণ্ডিডেটে ছাত্ৰ ছাত্ৰীয়ে ST কেটেগৰীৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে। আৰু কি কাৰণত হৈছে, কোনে কৰিছে, তেওঁলোকে সঁচাকৈ তেওঁলোকে ST কেটেগৰী হয় না নহয়, সেই বিষয়টো এটা স্পেচিয়েল ইনকুৱাৰী হ'ব লাগে। আৰু যদি ইয়াত বিসংগতি আছে, ইয়াত যদি কোনোবা
খেলি মেলি কৰিছে বা কোনোবা যদি অন্যায়ভাৱে ইলিগেলভাৱে যদি চাৰ্টিফিকেট লৈ পেলাই এডমিশ্যন ল'ব বিচাৰিছে সেই কোটাটো মানে তেওঁলোকে লৈছে তেতিয়াহ'লে তাৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে আৰু কোনো কাৰণত আন কেটেগৰীৰ মানুহে ST লিষ্টত আহি পেলাই ST কেটেগৰীৰ ছাত্ৰ ছাত্ৰী বা এছপাইৰেণ্টে যাতে বঞ্চিত হ'ব লগা নহয় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু সদশেষত আমি দাবী জনাইছোঁ এই যিমানবোৰ 7টা বিষয় যি কনচাৰ্ণ ডিপাৰ্টমেণ্ট বা বিভাগবিলাক আছে সেই বিভাগে খুব কম সময়ৰ ভিতৰত ইয়াৰ এটা সলিউশ্যন মীমাংসা আনিব লাগে সিদ্ধান্ত দিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা স্পেচিয়েল ইণ্টাৰভেনশ্যন আমি বিচাৰিছোঁ তেওঁ এই গোটেই বিষয়টোলৈ যাতে এটা সমাধানৰ সূত্ৰ বা সলিউশ্যনৰ এটা ৰাস্তা ওলায় সেইখিনিকে আমি দাবী জনাই আজি